আপোনালোকে মাছাজ কৰিব ভালকৈ কৰি লওঁ ৰ'ব দুইখনতে তাৰপাছত মুখখন ধুই আপোনালোকক দেখাই আছোঁ হেল্ল' ফ্ৰেণ্ডছ কি খবৰ সকলোৱে নিশ্চয় ভাল আৰু মোৰ বৰ্তমান ভাল পলিচেকাৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি মই দেখাবলৈ লৈছোঁ আপোনালোকক আজি মানে আকৌ এটা উপকাৰ কৰিবলৈ আহিছোঁ যিহেতু আমাৰ অসমৰ মহিলাসকলে অসমৰ বুলি নহয় বেলেগ বেলেগ ৰাজ্যৰো মানে তেওঁলোকো পথাৰলৈ যায় তো আমাৰ কি হয় পথাৰলৈ যেতিয়া যাওঁ ৰুবলৈ যাওঁ তুলিবলৈ যাওঁ ধান লাবলৈ যাওঁ তো ধান চান দোৱা বা কৰাৰ পিছত আমাৰ কি হয় ইয়াতে ক'লা বৰণ এটা হৈ যায় ন ৰ'দৰ যিটো বৰণ অকল মানে পথাৰলৈ যোৱা বুলি নহয় বিভিন্ন মহিলা আছে তেওঁলোক অফিচলৈ যায় তো তেওঁলোকৰ কাৰণে আজি মই এটা ভিডিঅ' বনাইছোঁ যিটো ভিডিঅ'ৰ দ্বাৰা তেওঁলোক উপকৃত হ'ব ঠিক আছে আপোনালোক পাৰ্লাৰ নোযোৱাকৈ আপোনাৰ ঘৰতে মাছাজৰ সহায়ত নিজৰ ক'লা বৰণটো আঁতৰাব পাৰিব তো আপোনালোকে ভিডিঅ'টো চাই যাওক মই আৰম্ভ কৰিছোঁ তো তাৰ বাবে লাগিব আমাক এটা বাতি মই এইটো বাতিকে লৈ লৈছোঁ লাগিব এটা কল এটা নহয় দেই ইয়াৰে আমি আধাটো ল'ম আধা মানে অকণমান ল'ম যিমানকণ আপোনালোকৰ প্ৰয়োজন হ'ব অকণমান ল'ব বাকীকণ আপোনালোকে খাব পাৰিব তো আৰু লাগিব আমাক মৌজোল ঠিক আছে একদম চিম্পুল হয় কল মৌজোল এই দুটা বস্তু আপোনালোকক মাছাজ কৰিব ধুমাধুম সকলোৱে মাছাজ কৰিব জানে তো আপোনালোকে ধুনীয়াকৈ এইখিনি পেষ্টখিনি বনাই লৈ মাছাজ কৰিব আৰু মাছাজ কৰি আপোনালোকে খুব বেছি 10 মিনিটমান মাছাজ কৰি থাকিব তাৰপিছত ধুনীয়াকৈ একদম ঠাণ্ডা পানীয়ে মুখখন ধুই দিব পাৰিব তাৰপিছত আপোনালোকৰ ৰিজাল্টখিনি চাব এনেকৈ আপোনালোকে কৰি যাব কৰি গ'লে আপোনালোকে গম পাব আপোনালোকৰ মুখখনৰ যিটো পৰিৱৰ্তন হ'ব সেইটো আপোনালোকে নিজে গম পাব আৰু ভিডিঅ'টো চাই থৈ নিদিব আপোনালোকে লাইক কমেণ্টৰ লগতে ছাবস্ক্ৰাইব কৰি দিব যিসকল নতুন আহিছে ঠিক আছে তো মই এইখিনিতে মিলাম এয়া দেখিছে মই কলডোখৰ লৈ লৈছোঁ কল দেখিছে অলপ লৈছোঁ দেই অলপ লৈছোঁ আৰু এয়া হৈছে এচামুচ মৌ আৰু মৌখিনি মই ইয়াতে এড কৰিম আৰু এইখিনি ভালদৰে পিচি ল'ম ভালদৰে পিচি দুটা বস্তু একদম মিহলাই ল'ম এয়া দেখিলে মোৰ বৰ্তমান ধুনীয়াকৈ ফেটা হৈ গ'ল আৰু এইখিনি মই এতিয়া মোৰ স্কিনত লগাম আৰু মাছাজ কৰিম ভালকৈ দুইখন হাতেৰে মাছাজ কৰিম মাছাজ কৰি পেলাই আমি মুখখন ঠাণ্ডা পানীৰে ধুনীয়াকৈ ধুই দিম আৰু আপোনালোকৰ কৰি চাওক ইজান হাততে পাব সেইখিনি দিছে মোৰ ধুনীয়াকৈ ফেটা হৈ গ'ল এইখিনি মই এতিয়া ধুনীয়াকৈ মোৰ স্কিনত লগাম এইখিনি এনেকৈ মানে মোৰ কেমেৰা কৰা মানুহ নাই দুইখনতে কৰিব দেই দুইখনতে ভালকৈ কৰিব মোৰ যিহেতু কেমেৰাটো মই মোবাইলটো ধৰি থাকিবলগীয়া হৈছে ন তো মই এখনতে দেখাই দিছোঁ আপোনালোকক এনেকৈ আৰু মাছাজ কৰিব ভালকৈ কৰি লওঁ ৰ'ব দুইখনতে তাৰপাছত মুখখন ধুই আপোনালোকক দেখাই আছোঁ আৰু ফাইনেলি হৈ গ'ল আৰু মই ইয়াৰ মুখখন ধুই আহিছোঁ আপোনালোকে চাওক মই পথাৰলৈ যোৱা নাই বাৰু আৰু মই যেতিয়া গাঁৱত থাকিম তেতিয়াতো পথাৰ যাবই লাগিব আৰু পথাৰলৈ যাম আৰু ভাল লাগে যিসকল পথাৰলৈ যায় পথাৰত থকা মুহূৰ্তখিনি উপভোগ কৰিবলৈ আপোনালোকে যিসকল নাযায় তেওঁলোকে গম নাপাব দেই আৰু যিসকল যায় তেওঁলোকে হয়তো নিশ্চয় গম পাব যে পথাৰত থাকি কিমান ভাল লাগে তো মই যেতিয়া গাঁৱলৈ যাম তো ময়ো যাম পথাৰলৈ আৰু এয়া দেখিছে মই এনেই আপোনালোকক দেখাবলৈকে এইটো পেকটো আজি এনেকৈ সানি দিলোঁ তো কেনেকুৱা দিলে ভিডিঅ'টো চাই জনাব নাপাহৰিব আৰু যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি দিব প্লিজ তো থেংক ইউ বাই বাই এভৰিৱান